গৈ আছোঁ দেখাওঁগৈ আপোনালোকক। গুড মৰ্ণিং গাইজ। আৰু মই ইমান দিনে ব্লগ দিব পৰা নাছিলোঁ কাৰণ মোৰ গাটো ভাল নাছিলে আৰু সেইকাৰণে ব্লগ বনোৱাই নাছিলোঁ। আৰু এতিয়া মই বনাই আছোঁ এয়া ঘিলা পিঠা, মানে থপৰীয়া পিঠা, থপৰীয়া বনোৱা যায়, সেইকাৰণে থপৰীয়া পিঠা বুলি ক'লোঁ আৰু আজি এফালে যাম, একদম ওলাই মেলি আপোনালোকক লগ পাই আছোঁ বাৰু। সেই গাইছ, আজি অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে বহুত বেছি ভালেই চাগে, মোৰো ভাল সদায় নিচিনাকৈ জুই। আৰু আজি ভেলেণ্টাইন ডে' হয় আৰু মোৰ মানে এফালে যাব লগা আছে, সেইকাৰণে শাৰী চাৰী পিন্ধি ল'লোঁ, কিন্তু ভিডিঅ' কৰিব নোৱাৰিম। আহি লৈ পেলাই মই আপোনালোকক হাজবেণ্ডে দিয়া ভেলেণ্টাইন ডে'ৰ গিফ্ট দেখাম। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষৰলৈকে। তো ঠিক আছে বাৰু। আৰু গাইছ, মই ধুনীয়াকৈ আহি মেলি পালোঁহি আৰু এতিয়া আপোনালোকক দেখাই আছোঁ, ব'লক। এতিয়া গৈ আছোঁ দেখাওঁগৈ আপোনালোকক। গাইজ একদম ৰেডি কৰিয়ে থৈছোঁ কাৰণ এতিয়া কোনো কেমেৰা ধৰা মানুহ নাই, সেইকাৰণে একদম বিচনাতে ধুনীয়াকৈ থৈ দিছোঁ আৰু এইটো দেখিব পাইছে, এইযোৰ গ্ৰাউণ্ড হয় আৰু গ্ৰাউণ্ডটোৰ লগতে এইটো তাৰ লগত মেটচ কৰাই, মানে এটা স্কিন ফিট চুৱেটাৰ টাইপ, মানে ইমানো হেৰি নহয় আৰু এইটো ফিটা থকা হয়, সেইটো কাৰণে ইয়াৰ লগত মেটচ কৰে মানে এইটো এতিয়া মই কথাখিনি কৈছোঁ শুনক। এই দুইটা যে মই মেছত মানে লাভ দি থৈছিলোঁ, বোলো এই দুটা মেটচ কৰাই মই এদিন ল'ম আৰু পিন্ধিমেই। আৰু হাজবেণ্ডে ধুনীয়াকৈ অৰ্ডাৰ কৰি দিলে আৰু ভেলেণ্টাইন ডে' গিফ্ট দি দিলে, তো মই বহুত হেপ্পী। ৰাতি গিফ্ট কৰিছিলে এইটো আৰু মই দেখাব নহ'ল, সেইখিনি কেমেৰা কৰি ইমান নাভাবিলোঁ ন, সেইকাৰণে আজি বোলো ভিডিঅ'টো কৰি আপোনালোকক দেখাই দিওঁ সৰু সুৰাকৈ। আৰু এইটো মই বহুত হেপ্পী সেইটো কাৰণে। আৰু এইফালে চাওক না, এই সৰু সৰু কণমানি একদম বেষ্ট উইচেছ বুলি লিখা আছে, ইয়াত টেডি হয়, মানে এদিনতে টেডিও গিফ্ট কৰিলে, টেডি ডে' আৰু ভেলেণ্টাইন ডে' গিফ্ট কৰিলে দেই। আৰু এইবিলাক ৰ'জে চ'জে নাই আৰু এইবিলাক মানে ভাল পোৱা টাইমতহে আছিলে আৰু, তো একো নাই। নেক্সট যদি ইয়েৰত আমি পাৰোঁ ভালকৈ চেলিব্ৰেট কৰিম আৰু এইবাৰ এনেকৈয়ে গ'ল আৰু থুলমূলকৈ। আৰু এয়া চাওক না, একদম এইযোৰ একদম ডায়মণ্ডৰ কাণফুল হয়, একদম ডায়মণ্ডৰ নিচিনা লাগিছে, ইমান মৰম লাগিছে। এইযোৰ চাওক না, বাটাৰফ্লাই থকা ষ্টাইলৰ, আৰু কি ভাল পালে নাজানো, মোৰ কাৰণে লৈ আহিলে, মোক বোলে বহুত ভাল লাগিব পিন্ধিলে। তো থেংক ইউ হাজবেণ্ড। আৰু এয়া দেখাই দিলোঁ আৰু আপোনালোকক মোৰ ভেলেণ্টাইন ডে' গিফ্ট। তো গাইজ, ফাইনেলি আপোনালোকক দেখালোঁ ভেলেণ্টাইন ডে'ৰ গিফ্ট। আৰু যদি আপোনালোকৰ ভাল লাগিছে মোৰ ভিডিঅ'টো চাই, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব। আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। তো ঠিক আছে, বাই বাই।